हेलो फ्रेंड्स गुड मॉर्निंग वेलकम बैक टू माय चैनल चुमास ब्लग्स आको লৈ আহিছো সৰু এটা ব্লগ তো আজি ব্লগখন মই ইয়াৰ পৰা ষ্টাৰ্ট কৰিছো আপোনালোকে মোৰ ব্লগখন হেকলৈ চাব আৰু মোৰ চেনেলত যদি নিউ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু বেল আইকনটো ক্লিক কৰি লব মোৰ বেঙ্গলি চেনেলত ফুল ব্লগখন আছে তো মই আপোনালোকে তো জানেই বেঙ্গলি ব্লগ এটো মই এডিট কৰি প্লাক আসামিছত দি থাকো তো ভিউজ হয় কোনটোত হয় তাৰ কাৰণে দিও আৰু তো মই গাপা ধুই আহিলো তো বা ৰানী আছে তো বাক মই সব रेडी কৰি দিলো বাক কলো যে আজি মই যেনেকৈ ডালি বনাও তেনেকৈ ডালি বনাই দিও তাৰ পিছত ডালি বনালো আৰু কি বনাব এবিলাক কাটি কুটি দিছো আৰু বাক তো এতিয়া চাহ বনাই আছে তো মই ডালি সম্বাৰটো দি প্লাই ব্লগখন ষ্টাৰ্ট কৰিলো তো আপোনালোকৰ লগত দেখাই দিলো আৰু বা চাহ বনাই আছে চাহ দিব সবকে আৰু ৰাতিপুৱাৰে খোৱা বোৱা কাৰণে ৰানি আছে তো আমুল গাখীৰ চাহ বনাই আছে আৰু জিজু পূজা দি আছে গোখায়ক দি আছে চাহ বনাই লৈ আহিল এতিয়া সব মিলি প্লাই চাহ খাম দাড়িটো বনালোই কিন্তু মই সবজি যে কাটিছিলো মই কলো যে মই এটা পিটিকা বনাও সব সবজি দি প্লাই এটো তুকু বনা মানে মই ৰেডি কৰি দিও এটো বনা তাই কৈছে যে ঠিক আছে মই প্ৰেছাৰৰ সিটি দি আছো তই মাখিবি মানে তই হানিবি তাৰ পিছত জিজু ঠাকুৰ পূজা গোখায়ক দি আছিল তো আপোনালোকে চাই লওক তো ৰাতিপুৱাৰ কাম কাজ পূজা দিবা এইবিলাক জিজুই কৰে মানে গোখায়ৰ কাম কাজ এইবিলাক জিজু কৰে তাৰ পিছত পিটিকাটো হানিলো মোৰ মোবাইলত চাৰ্জ নাছিল তাৰ কাৰণে হানাটো আৰু উঠোৱা নহল তাৰ পিছত জিজু ভাত খাই প্লা ভাত লৈ দোকানলৈ গুচি গল আৰু আমাকো ভাত দি দিলে তো ৰাতিপুৱাৰ খোৱাৰ কাৰণে সিদ্ধ আচাৰ আৰু আলু ভাজি ডালি আছে তো এইটোৱে ৰাতিপুৱাৰ খোৱা বোৱা হ'ব তাৰ পিছত খোৱা বোৱা হল কাম কাজ এইবিলাক আছিল এইবিলাক কৰিলে বাই তাৰ পিছত মাংস আনিছিল ব্ৰইলাৰ মাংস তাৰ পিছত মেৰিনেট কৰি ললে ধুই প্লাই তো গোটা ৰখুন এটা দিছে এটো বা খাই ভাল পায় তাৰ কাৰণে দিছে আমিতো নেখাও তেনেকুৱা গোটা ৰখুন তাৰ পিছত মাংসৰ কাৰণে আলুবিলাক অলপ ফ্ৰাই কৰি আছে তাৰ পিছত ব্ৰইলাৰ মাংসটো তাৰ কাৰণে অলপ ভাজি লব তো মাংসটো এই আলু ভাজিতে দি দিছে এতিয়া অলপ ভাজি লব আৰু মেৰিনেট কৰিছে যে মছলা দিয়া নাই কিন্তু হলুদ মানে হালধি আৰু নিমখ দি প্লাই মেৰিনেট কৰিছে অলপ সৰিয়হ তেল দি প্লাই তো ভাজা আলু তেতিয়া দি দিছে অলপ ভাজি লব তাৰ পিছত যে মছলা লাগে মাংসৰ কাৰণে চিকেনৰ কাৰণে এটো মছলা দিব আৰু ৰখুন আদা জিৰা জলকীয়া এইবিলাক পেষ্ট কৰি লৈছে আগতে তো হৈ গৈছে ভাজাখন অলপই ভাজিছে তাৰ পিছত এতিয়া চাওক আপোনালোকে একদম তেল ওলাই আছে তো এতিয়া মছলাটো দি দিব মছলাটো দি প্লাই তাৰ পিছত আৰু বনাব আৰু অলপ লেবু টেঙাও চিপি দিছে আপোনালোকে বিলাহিও দিব পাৰে তো তাৰ বিলাহি নাছিল তাৰ কাৰণে লেবু টেঙা অলপ দিছে ৰস এতিয়া মছলাটো দি দিছে এতিয়া একদম ভালকে ফ্ৰাই কৰিব আৰু মছলা লগত একেলগতে তো মই মাজে মাজে মানে বেঙ্গলি আহি যায় ব্লগ এডিট কৰা সময়ত আপোনালোকে বুজি লব আৰু মিস্টেক হৈ যায় তো বেঙ্গলি ব্লগখনো কিন্তু আপোনালোকে চাই আহিব আৰু চাক মাংসটো পানী নিদিয়ে মানে ঝোল নিদিয়ে এনেকৈ বনাব আৰু কি কয় এটো মাংসৰ কাৰি তো এনেকৈ ৰাখি দিছে তাৰ পিছত ৰান্ধা বাঢ়া হল বহি আসলো বাই আমি তো তাৰ ইহতৰ বাড়িতে মানে ইহতৰ চোতালতে এটা মানে কল আছে তো ভাড়া দিয়া হয় ভাড়াটিয়া এটা সৰু লৰা আছে তাই চাক কি কৰি আছে গা ধুবলৈ আহি প্লাই তাৰ মাকে পাইপ এটা ধুই প্লাই থৈছে এটোত পাইপ লৈ প্লাই পানী হুমাই প্লাই হেতু দি গা ধুইছে কি দুষ্টমি কৰি আছে চাক 1 ঘন্টা 2 ঘন্টা হৈ গল এনেকৈ কৰি আছে তাৰ পিছত মই মাতিলো তাইক মই যে মাতিছো তাই বুজি পাইছে মই ভিডিও কৰি আছো তাৰ পিছত বা আবার হিয়তম মোমায়কৰ লৰাৰ ছোৱালী হৈছে তাক চাবলৈ গৈছে মই আৰু যোৱা না মই ঘৰতে আছিলো বাই কৈছে যে দেৰি হলে ভাত পানী খাই লবি তোহতে তাৰ পিছত বা লৰাটো আৰু মই আৰু মোৰ ভাইটি একলগত বহিলো আৰু ভাত খাই বলৈ তো ভাত খালো তো বাইতুন গৈছে ভিডিও অলপ কৰি আনিছে তো মই এটোও শেয়াৰ কৰিছো চাক কিমান মৰম লগা ছোৱালী সৰু ছোৱালী আৰু 2 দিন হৈছে কিউট তাৰ পিছত বা আহোতে 3টা বাজিছে তাৰ পিছত আহি গা পা ধুলে তাৰ পিছত সন্ধিয়া টাইম হল তো এতিয়া আমি উলালো বাহতৰ মোমায়কৰ ঘৰলৈ যাবলৈ তো বাহতৰ ঘৰৰ পৰা বেছি দূৰ নহয় তাত গৈ আছো জ্যোতি নগৰ নগাৰ হেকনেত গৈ আছো তো
যে বাৰ মোমায়েকৰ ল'ৰাৰ যে ছোৱালীটো হৈছে সেইটো ঘৰত নাই মানে হস্পিটেলত আছে তো দেখা নহয় আৰু তাৰ লগত তো মামাহঁত আৰু দিদা আছে এজন আইতা আছে তো আইতাৰ লগত দেখা কৰিম আৰু মামীহঁতৰ লগত তাৰ কাৰণে গৈ আছোঁ তো ভাইটিক ক'লো আমি পিকচাৰ ভিডিঅ' কৰোঁ তাৰপিছত ভাইটিয়ে আমাক অলপ কৰি দিলে তো সিহঁতে দুষ্টুমি কি কৈছে মোক চাওক তাৰপিছত সিহঁতৰ ৰাস্তাত মানে বাটতেই এটা শনি মন্দিৰ আছে বহুত ধুনীয়া শনি মন্দিৰটো কিন্তু ভালকৈ উঠাব নোৱাৰিলোঁ কাৰণ গ্ৰিল লগোৱা তলা লগোৱা আছে কাৰণ মন্দিৰত যে শনি মন্দিৰৰ মুটুকটো আছে সেই মুটুকটো সৈন্যৰ তাৰ কাৰণে সেফটিভাৱে আছে যেতিয়া পূজা কৰে তেতিয়া খুলে আৰু তাৰ কাৰণে ভালকৈ আপোনালোকে দেখা পাইছে কি নাই নাজানো তাৰপিছত আহিলোঁ মোমাহঁতৰ ঘৰত বিশেষকৈ মোমাহঁতৰ ঘৰত আহিছোঁ মই আইতাক দেখা কৰিবলৈ মানে বহু বছৰ পিছত আইতাৰ লগ পালোঁ দেখা হ'ল মানে সৰু থাকোঁতে মোৰ বৰমাৰ লগত গৈছিলোঁ আৰু এদিনৰ কাৰণে মই গৈছিলোঁ কিন্তু বহুত বছৰ ধৰি যোৱা নাই তাৰ কাৰণে গ'লোঁ বহুত ভাল লাগিছে আইতাক দেখা পাই তাৰপিছত মামীয়ে চাহ দিলে ভুজিয়া বিস্কুট এইবিলাক চাহ দিলে আৰু তাৰপিছত আৰু এটা মামাৰ ঘৰত গ'লোঁ তো সিহঁতে জানে যে মই ব্লগ কৰোঁ তো বহুত ভাল পায় সিহঁতে কৰিব বিচাৰে কিন্তু সময়ৰ কাৰণে নকৰে আৰু মামীহঁতে কৈ আছে যে মই এইবিলাক ভাল পাওঁ তো মই ক'লোঁ যে ব্লগ কৰি আহিছোঁ ঠিক আছে হ'ব তাৰপিছত ক'লে যে মোৰ চুলি পকি গৈছে আমাক হ'ব একো নহয় চুলি বয়স হ'লেতো চুলি পকিবই আৰু তাৰপিছত ভাল লাগিছে আৰু সিহঁতৰ ঘৰখনো দেখালোঁ আৰু তো ছাপোৰ্ট কৰিছে কৈ আছে যে ময়ো খুলিম সময়ৰ কাৰণে খুলিব নোৱাৰোঁ মোৰ মানে বোৱাৰীটো আৰু ছোৱালী হৈছে সেই বোৱাৰীটো কৰিব বিচাৰে তো কৈ আছে সময় পালে কৰিম আৰু ঠিক আছে কৰিব তাৰপিছত ক'লে মই ছাবস্ক্ৰাইব কৰিম ব্লগকেইটা চাম হ'ব চাব তাৰপিছত মামীহঁতৰ ঘৰত বিপদনাশিনী পূজা কৰে ডাঙৰকৈ তো মই ইহঁতেতো এতিয়া পূজা নিদিয়ে চোৱাৰ কাৰণে তো ঘৰলৈ গ'লোঁ তো ভাবিলোঁ যে অলপ ভিডিঅ' কৰি লওঁ আকৌ কেতিয়া আহোঁ তাৰপিছত কৰিলোঁ এইখিনিতে ডাঙৰ কৰি পূজা কৰে মামীহঁতে প্ৰত্যেক বছৰে তাৰপিছত ঘৰলৈ আহিলোঁ আৰু মামী বহুত কৈছিল চাহ খাবলৈ তো চাহ এবাৰ খালোঁ আৰু খাব মন নাযায় কৈছে মেগী বনাই দিওঁ নেলাগে আৰু কেতিয়া 8-9 বাজিলে ভাত খাব নোৱাৰোঁ আৰু মেগী খালে তাৰ কাৰণে নাখালোঁ আকৌ আহি গ'লোঁ আমি ঘৰলৈ তো ঘৰলৈ অহাৰ পিছত ভাইটি আৰু বা ল'ৰাটোৱে গৈ পেলাই এটা ক'ল্ড ড্ৰিংকছ আৰু কুৰকুৰি আনিছে তো কৈ আছোঁ যে এটা দেখি হ'ব কয় হ'ব দে তাৰপিছত চবে মিলি পেলাই খালোঁ আৰু তো ৰাতি খোৱা বোৱা আৰু শ্বেয়াৰ কৰা নাই ব্লগখন এইখিনিতে সামৰিলোঁ আকৌ আহিম নেক্সট ব্লগত বাই বাই